বন্ধুসকল, যদি মই আপোনালোকক কওঁ যে পৃথিৱীত এনে এখন দেশ আছে যিখন আকাৰৰ ফালৰ পৰা মেক্সিকোতকৈ ডাঙৰ কিন্তু ইয়াৰ জনসংখ্যা ভাৰতৰ লক্ষদ্বীপতকৈ কম, তেন্তে হয়তো এই কথা শুনি আপোনালোকে অলপ আচৰিত হ'ব। কিন্তু বন্ধুসকল, মই ঠিকেই কৈছোঁ। আজি আমি আপোনালোকক লৈ যাম এনে এখন দেশলৈ যিখন দেশক কেৱল ইউৰোপৰে নহয় বিশ্বৰ অন্যতম ধুনীয়া ঠাই বুলি গণ্য কৰা হয়। যদি এই দেশখনক স্বৰ্গৰ লগত তুলনা কৰা হয় তেন্তে হয়তো ভুল নহ'ব, কাৰণ এই দেশখন গোটেই বছৰটো বৰফৰ চাদৰেৰে আবৃত হৈ থাকে। হয়, এই দেশখন হৈছে গ্ৰীণলেণ্ড, যাক মিডনাইট ছান বুলিও কোৱা হয়, কাৰণ ইয়াত সূৰ্যটো মাত্ৰ কেইমাহমানৰ বাবেহে দেখা যায়। উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰৰ মাজত অৱস্থিত গ্ৰীণলেণ্ডক বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ হিচাপে গণ্য কৰা হয়। ই এখন স্ব-শাসিত দেশ, কিন্তু ডেনমাৰ্কৰ নিয়ন্ত্ৰণত আছে। এই দ্বীপটো ভৌগোলিকভাৱে উত্তৰ আমেৰিকাত অৱস্থিত যদিও ইয়াক ইউৰোপৰ অংশ বুলি গণ্য কৰা হয়। কিন্তু বৈদেশিক পৰিক্ৰমা, নিৰাপত্তা, অৰ্থনৈতিক নীতিৰ বাহিৰেও গ্ৰীণলেণ্ডৰ নিজস্ব আইন আছে। আপুনি জানেনে যে বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকাই গ্ৰীণলেণ্ডক কিনিবলৈ চেষ্টা কৰিছিল? 1946 চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনে ডেনমাৰ্কক গ্ৰীণলেণ্ড ক্ৰয় কৰিবলৈ $10 কোটি প্ৰস্তাৱ দিছিল, কিন্তু গ্ৰীণলেণ্ড চৰকাৰে এই প্ৰস্তাৱ নাকচ কৰিছিল। ব্যৱসায়ৰ বাবে সাজু, কিন্তু দেশ বিক্ৰীৰ বাবে সাজু নহয় বুলি জনায়। মাটিকালিৰ ফালৰ পৰা গ্ৰীণলেণ্ড বিশ্বৰ দ্বাদশ বৃহত্তম দেশ, যাৰ মুঠ আয়তন 21,66,000 বৰ্গ কিলোমিটাৰ। আকাৰত থাইলেণ্ডতকৈ 4 গুণ ডাঙৰ যদিও আচৰিত কথাটো হ'ল যে ইমান ডাঙৰ দেশৰ জনসংখ্যা মাত্ৰ প্ৰায় 56,000। এই সংখ্যা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ জনসংখ্যাতকৈও কম। গ্ৰীণলেণ্ড হৈছে বিশ্বৰ অন্যতম ঠাণ্ডা দেশ। ইয়াৰ বেছিভাগ অংশ বৰফেৰে আবৃত হৈ থাকে, যাৰ বাবে ইয়াত ঘাঁহও সঠিকভাৱে গজিব নোৱাৰে। পৃথিৱীৰ এইখনেই একমাত্ৰ দেশ য'ত ৰেলৱে নেটৱৰ্ক নাই। ইয়াত মানুহে বেছিভাগে নাও বা স্নোমোবাইলত যাত্ৰা কৰে। দেশৰ মুঠ পথৰ দৈৰ্ঘ্য মাত্ৰ 150 কিলোমিটাৰ, আৰু সেইবোৰো প্ৰায় বৰফেৰে আবৃত হৈ থাকে। আৰু ইয়াৰ বাসিন্দাসকলক গ্ৰীণলেণ্ডৰ বুলি কোৱা হয়। ইয়াত চৰকাৰী ভাষা গ্ৰীণলেণ্ডিক যদিও ডেনিছ আৰু ইংৰাজী প্ৰচলিত। গ্ৰীণলেণ্ডৰ জনসংখ্যাৰ ঘনত্ব ইমানেই কম যে প্ৰতি বৰ্গ কিলোমিটাৰত মানুহৰ সংখ্যা প্ৰায়ে নাই বুলি ক'ব পাৰি। তাতে বাস কৰা 96% জনসংখ্যাই খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে, আৰু সাক্ষৰতাৰ হাৰ 100%। এই দেশৰ মুদ্ৰা হৈছে ডেনিছ ক্ৰন, আৰু ইয়াৰ ৰাজধানী নুইক, যিখন গ্ৰীণলেণ্ডৰ আটাইতকৈ ডাঙৰ চহৰ। নিউকৰ জনসংখ্যা প্ৰায় 18,000। এপ্ৰিলৰ পৰা আগষ্ট মাহত গ্ৰীণলেণ্ডক অত্যন্ত ধুনীয়া দেখা যায়। বৰফৰ কম্বলেৰে আবৃত এই দেশখন সূৰ্যৰ পোহৰত ইমানেই আকৰ্ষণীয় দেখা যায় যে ইয়াক স্বৰ্গ বুলি ক'লেও ভুল নহ'ব। দম্পতি আৰু পৰিয়ালৰ মাজত এই ঠাইখন অত্যন্ত জনপ্ৰিয়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।